নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আগৰ কেটা ভিডিঅ'ৰ দৰে মোৰ আজি এই ভিডিঅ'টো আপোনালোকে আকলি ল'ব আৰু আপুনি যদি মোৰ ভিডিঅ'টো পুনপ্ৰথমবাৰ কাৰণে চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব যদি আপোনালোকৰ হাতত সময় আছে আৰু শেষত ধুনীয়াকৈ এটা মন্তব্য নকৰিব নাপাহৰিব যে আজি ভিডিঅ'টো কেনেকুৱা লাগিল ঠিক আছে তেতিয়াহ'লে বলক প্ৰথমতেই মোৰ ভিডিঅ'টো আগবঢ়াই নিওঁ প্ৰথমতে আপোনালোকক একেবাৰে ৰাতিপুৱা এটা ভিডিঅ' আগবঢ়াইছো এইটো আছিল প্ৰায় 8 মান বজাৰ ভিডিঅ' যেহেতু আজি সোমবাৰ সেইবাবে আমি অকমান মন্দিৰ গলো আমি বুলি এটো কাৰণে কৈছো মই আৰু বৌ গৈছিল এখেত যোৱা নাই আৰু কামৰ কাৰণে তেওঁ যাবলৈ নোৱাৰিলে কিবে মই অকলে গলো আৰু যেটো শাওন মাহত এনেকে শিৱ মন্দিৰ গৈ পেলাই তাতে এগছিত চাকি আনি বা গাখীৰ যিকোনো ঢালিব লাগে সেই নিয়ম অনুসৰি মই সেই কৰিলো মানে কৰি আহিছিলো কিন্তু ভিডিঅ' কৰাহে হোৱা নাছিলে বিভিন্ন কিছুমান কামৰ কাৰণে যেটো আগৰ কেইটা সোমবাৰ বহুত বেছি বৰষুণ পৰি আছিল সেইভাবে মই ভিডিঅ'টো বনোৱা নাছিলো যেটো আজি ৰ'দ দিছে সেইভাবে মই দেখাই দিলো কিনো কৰিলো মন্দিৰত গৈ পেলাই হিমানখিনিয়ে আৰু তাৰ পাছতে মই আপোনালোকক দেখাম দুটা ৰেচিপি তেতিয়াহ'লে বলক আৰু মন্দিৰত কি কৰিলো কি দেখা পালি সম্পূৰ্ণখিনি চাই লওক Do you want to know? Well, I've been thinking about you. And I think I have to listen. Because the sun is up, it's a beautiful day. My beginning will be as bright as the sun. Come, won't you come along? And it feels so bright. It's like luck is শিৱ মন্দিৰ আৰু আজি আমি আপোনালোকক ইয়াত দেখাইছো আৰু এইখন চাওক বৰ ধুনীয়াকৈ খৰাই ধূপদানি আৰু ইয়াতে চাকি খুদিত কৰি দিছে বৰ ধুনীয়া আসলতে এনেকুৱা মন্দিৰলৈ পুৱাৰ ভাগতে আহি বহুত বেছি ভাল লাগে সেইবাবে মই আহি যেতিয়া আপোনালোকক দেখাই দিলোঁ আৰু সম্পূৰ্ণ শিৱ মন্দিৰৰ পৰিৱেশটো ভালকৈ চাই লওক আৰু ইয়াতো আছে এয়া সাৰ গৰু এয়া হৈছে মন্দিৰৰ বাহিৰ ভাগ আৰু সোমাই পাক এই ভাগ সাৰ গৰু কেনেকুৱা লাগিলে মন্দিৰৰ ভিডিঅ'টো চাই পেলাই আৰু আপোনালোক বাৰু কোনোবা গৈছে নেকি জনাবচোন দেই আৰু মনৰ কি আশা লৈ পেলাই মন্দিৰলৈ গৈছে জনাবচোন বহুতে যিসকলে ছোৱালী যায় তেওঁলোকে উপযুক্ত এজন দৰা পাবৰ কাৰণে শিৱ বাবাৰ ওচৰত বৰ মাগি আহে আৰু যিসকল মহিলা সেই সকলে কি বৰ মাগে মোক জনাবচোন ময়ো এটা বৰ মাগি থৈ আহিছো নেজানো পাওনে নাপাওঁ ভগৱানৰ ওচৰত সদায় খাতি কৰোঁ আছে তেতিয়াহ'লে আৰু এতিয়া চাওক মোৰ ৰেচিপি দুটা আৰু কেনেকুৱা লাগে জনাব ইয়াত কি সকলোৱে ধৰিব পাৰিছেনে বাৰু মই জনাত বহুত সকলে হয়তো ধৰিব পাৰিছে আৰু বহুতে হয়তো খাই পাৰিছে আৰু যিসকল লোকে ধৰিব পৰা নাই আৰু খাইও পোৱা নাই সেই সকলৰ কাৰণে মই এই ভিডিঅ'টো আগবঢ়াইছো আসলতে একেবাৰে সাধাৰণ ৰেচিপি হয় মই সেইটোকে আগবঢ়ালো আজি তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো আৰু এইখিনি এতিয়া মই ভালকৈ ধুই লৈছো যিহেতু কাটাৰ সময় ধোৱা হোৱা নাছিলে সেইবাবে আৰু এয়া হৈছে পানীলাওৰ বাকলি বহুতে হয়তো খায় কিন্তু যিসকলে আজিলৈকে খাই পোৱা নাই একেবাৰে তেনে সাধাৰণ ৰেচিপি মই আজি আপোনালোকক দেখাম এয়া ধুই লোৱা হৈ গৈছে আৰু চাওক আজি বতৰটো ইমান ধুনীয়া ৰ'দ ফৰকাল ৰ'দ দি আছে নফালে এয়া কাটি থোৱা আছে পানীলাও আৰু আলু দি দিছো বৰ বেছি আলু দিয়া নাই আৰু এইখিনি ভাজিম তাৰ পাছতে পানীলাও বাকলি ভাজিটো খাই কেনেকুৱা পাই মোক জনাব পাছত বনাব কিন্তু নবনকে নাথাকিব এইফালে মই এখন কেৰাহী বহাই দিছো কেৰাহীটো ভালকৈ গৰম হোৱাৰ পাছত অকমান তেল আৰু পাঁচফোৰণ দি পেলাই পানীলাওৰ বাকলিটো ভালকৈ ভাজি ল'ব
এইখিনি গৰম হোৱাত ইয়াতে মই দুটামান পাঁচফোৰণ দি দিছোঁ অকণমান হালধি এইখিনি তেলতে দি দিলে ইয়াৰে যিটো হালধিৰ কেঁচা গোন্ধ সেই গোন্ধটো নাপায় সেইবাবে মই হালধিখিনি তেলতে এনেদৰে ফ্ৰাই কৰি লওঁ ভালদৰে গৰম হোৱাত আৰু পাঁচফোৰণকেইটাও ভালকৈ ফুটি উঠাত এতিয়া মই ইয়াতে নীলৰ বাকলিকেইটা দি দিম ইয়াতে পৰিমাণ অনুসৰি অকণমান নিমখ দি ল'ব চাগে হয়তো এতিয়া ভাবিছে পিঁয়াজ নিদিয়া ভাজি এখন কেনেকুৱা লাগিব নহয় মই পিঁয়াজ দিম এয়া কাটি থৈছোঁ এই পিঁয়াজ কিটুকৰ এইটো কাৰণে মই দেৰিকৈ দিছোঁ যিহেতু অকণমান মই ড্ৰাই ফ্ৰাই কৰিম সেইবাবে পিঁয়াজ কিটুকৰ পাছত দিলে অকণ খাই বেছি সোৱাদ লাগে যদি তেলতে পিঁয়াজ কিটুকৰ দিবলৈ যায় তেতিয়াহ'লে তেলত তেতিয়াহ'লে পিঁয়াজখিনি আগতে ফ্ৰাই হৈ যায় আৰু ভাজি শেষ হোৱালৈকে পিঁয়াজখিনি দেৰি যায় আৰু তেতিয়া খাবলৈ অকণ তেতা লাগে সেইবাবে মই পিঁয়াজখিনি যেতিয়া আধা ভাজা নিচিনা হয় তেতিয়া মই পিঁয়াজ কিটুকৰ দি দিছোঁ প্ৰায় সিজু হৈছে আৰু আনফালে মই এতিয়া এটা কুকাৰ বহাই দিছোঁ আৰু ইয়াতে মই দালিখিনি সম্ভাৰ দি ল'ম এতিয়া অকণমান পাঁচফোৰণ দি ল'ম যিহেতু পাঁচফোৰণ মোৰ বহুত বেছি ভাল লাগে সেইবাবে মই তৰকাৰী বনালে এইদৰে অকণমান পাঁচফোৰণ দিলেহে খাই ভাল পাওঁ আৰু ইয়াতে মই দি দিছোঁ এতিয়া পিঁয়াজ এইটো একেবাৰে সহজ পদ্ধতি যেতিয়া আপোনাৰ হাতত সময় নিচেই কম থাকে তেতিয়া এইদৰে বনাই খাব পাৰে একেবাৰে সহজ পদ্ধতি আৰু দালিকেইটা ভাজি ল'লে খাবলৈও বহুত বেছি সোৱাদ হয় এদিন এনেকৈ পেলাই খাই চাবচোন যদি কেতিয়াও খোৱা নাই বহুতে হয়তো খাই পাইছে এইদৰে কাৰণ এনেকৈ শ্বৰ্টকাট বনোৱা পদ্ধতিটো সকলোৱে ভালে পায় আৰু যেতিয়া সময় একেবাৰে কম হয় তেতিয়া এইদৰে বনাই খোৱাটো তেনে সাধাৰণ কথা আৰু যিসকলে কেতিয়াও খোৱা নাই মই সেইসকলকহে কৈছোঁ হালধি দি ল'ব সেইখিনি মই তেলতে দি দিছোঁ এতিয়া মই ইয়াতে দাইলখিনি দি দিম এতিয়া এইখিনি দাইল মই অকণমান সময় তিয়াই থৈছিলোঁ বৰ বেছি সময় ল'বলৈ নহ'লে সেইবাবে আৰু ইয়াতে মই দাইলখিনি দি দিম আৰু এতিয়া দাইলখিনি ভালকৈ ভাজি ল'ব যাতে প্ৰতিটো দাইলৰ গাতে হালধি নিমখ আৰু তেল ভালকৈ সোমাই যায় তেতিয়া খাবলৈ আৰু বহুত বেছি সোৱাদ হয় যদি আপুনি দাইলখিনি ভালকৈ ভাজি লয় পানীখিনিত এতিয়া মই অকণমান নেমু চেপি ল'ম এইটুকুৰা নেমু দেখিছে এইটুকুৰা মই চেপি ল'ম নেমু মিহল কৰি থোৱা পানীখিনি দি দিম এবাৰ লৰাই দিব কাৰণ দাইলখিনি ভাজাৰ সময়ত তলত লাগি থাকিব পাৰে সেইবাবে আৰু এইখিনি যিমান পাৰে এনেকৈ ভাজি থাকিলেও আপোনাৰ দেৰি যোৱাৰ চান্স নাথাকে বৰং আপোনাৰ খাবলৈ বেছি সোৱাদহে হ'ব আৰু আজি এয়াই হৈছে মোৰ পানীলাওৰ বাকলিৰ ভাজিকণ এইদৰে ফ্ৰাই কৰিলে হ'ল আৰু ইয়াতকৈ বেছি ডিপ ফ্ৰাই কৰাৰ প্ৰয়োজন নাই এইদৰে ৰখাব আৰু যদি দেখি ভাল পাইছে তেতিয়াহ'লে খাই নিশ্চয় ভাল পাব বনাই চাব বহুত বেছি টেষ্টি আৰু খাবলৈ সোৱাদযুক্ত আৰু দালিত যিহেতু অকণমান পানী বেছি হ'ল সেইবাবে চিটি অফ হোৱাৰ পাছত মই আকৌ অকণমান এইদৰে সিজাই লৈছোঁ আৰু অন্যফালে বহাই থৈছোঁ মই এয়া পানীলাও আৰু আলু ভাজি তেনেই সাধাৰণ বৰ বেছি মছলা ব্যৱহাৰ কৰা নাই এয়া চাওক ৰ'দৰ প্ৰখৰটো বৰ বেছি সেইকাৰণে ৰ'দ যেতিয়া বেছি হয় তেতিয়া আমি টেঙা বা এনেকুৱা মছলা কমযুক্ত বস্তু খাব লাগে সেইবাবে মই মছলা কম কৰি দিছোঁ আৰু ৰ'দটো বেছি হ'লেও কিন্তু বতাহ এজাকি বৰ ধুনীয়াকৈ মাৰি আছে দেখিছে গছৰ পাতবিলাক কি ধুনীয়াকৈ লৰিছে কলগছৰ পাতবোৰ লৰিছে এইবোৰ কচু গছকেইটাও হিলিছে মানে সৰু সৰু গছবোৰো বৰ ধুনীয়াকৈ হিলিছে আৰু ধুনীয়া বতাহ চাতি মাৰি থকাৰ কাৰণে গৰমটো ইমান বেছি অনুভৱ হোৱা নাই আৰু যিসকল লোক বাহিৰত থাকে তেওঁলোকৰ কাৰণে অকণ অসুবিধা হৈছে বাৰু কাৰণ কিয় ইমানকেইদিন একেৰাহে বৰষুণ হোৱাৰ পাছত এই দুদিন যিহেতু ৰ'দ দিছে আৰু সেইবাবে অকণমান বিৰক্তিও বোধ অনুভৱ কৰিব পাৰে আৰু
ৰেচিপি দুটা চাই পেলাই কেনেকুৱা পালে জনাবচোন আৰু আচলতে এনেকুৱা সাধাৰণভাৱে বনোৱা ৰেচিপিবোৰ আমি কেতিয়াবা খাব লাগে কাৰণ যেতিয়া বহুত বেছি ৰ'দ দিয়ে তেতিয়া আমাৰ এনেকুৱা টেঙা জোল বা কিবা এনেকুৱা খাবলৈ মন যায় সেইবাবে আৰু বহুত বেছি ৰ'দ দিলে বা গৰম পৰিলে টেঙা খাব লাগে মছলা জাতীয় কিবা খোৱাতকৈ সেইবাবে মই তেনেই সাধাৰণভাৱে ৰেচিপি দুটা বনাই পেলাই আজি দুপৰীয়া আহাৰটো এনেকৈ পাল মাৰি থ'লোঁ জনাব কেনেকুৱা পালে আৰু যদি কোনোবাই খাইছে তেতিয়াহ'লেও জনাব ঠিক আছে মই অলপ ওলাই যাব লগা আছে ডক্টৰৰ ওচৰত যদি পাৰোঁ মই সেইখিনি ভিডিঅ' আপোনালোকক দেখাম যদি নোৱাৰোঁতো উপায় নাই তেতিয়াহ'লে মই একেবাৰে আহি পেলাই লগ পাই আছোঁ ঠিক আছে Do you want to know? Well, I've been thinking about you. And I think you'll have to listen. Because the sun is up, it's a beautiful day. My beginning will be as bright as the sun. Come, won't you come along? And it feels so bright, it's like luck is raining on me. Go and follow your heart, doesn't matter how far. There is so much love to give. Please come এতিয়া বাজিছে 4:30 আৰু মই আহি গ'লোঁ আপোনালোকৰ লগত অলপ কথা পাতিবলৈ যিহেতু দিনটো কথা পাতিব পৰাই নাই বৰ বেছি ভালকৈ সেইবাবে আহি গ'লোঁ কথা পাতিবলৈ আৰু আপোনালোকক ইয়াৰ আগৰ এটা ক্লিপ আগবঢ়াইছিলোঁ সেইটো গম পাইছে চাগে ক'ৰ ভিডিঅ' হয় আমি যিহেতু অলপ ওলাই গৈছিলোঁ ভাত পানী খাই মেলি পেলাই সেইকাৰণে সেই ভিডিঅ'টো আমি য'ত ওলাই গৈছিলোঁ তাতে অকণমান শ্বুট কৰি থ'লোঁ সেইটো আছিলে ডক্টৰ তাত য'ত চাগে অকণমান অনুমান কৰিব পাৰিছে ডক্টৰ তাত গৈছিলোঁ কিন্তু মোৰ কাৰণে যোৱা নাছিলোঁ গৈছিলোঁ মিষ্টাৰ কাৰণে তেওঁৰ দাঁত সৰাব লগা আছিলে দাঁতটো সৰাই মেলি আহিলোঁ আৰু অলপ ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পেলাই ভাবিছোঁ কথা পাতোঁ অকণমান আপোনালোকৰ লগত এতিয়া চাগে থাম্বনেইলটো দেখি পেলাই সকলোৱে মনত ভাবি আছে কিহৰ কাৰণে অনিৰ্দিষ্ট কাললৈকে মাতবোল বন্ধ তেতিয়া কৈ আছোঁ আগতে মই বহি লওঁ ডাক্তৰে কৈছে যেতিয়ালৈকে দাঁতৰ বিষটো ভাল পোৱা নাযায় বা যেতিয়ালৈকে দাঁতৰ পৰা তেজটো নৰখে তেতিয়ালৈকে কথা বতৰা পাতিবলৈ মানা কৰিছে সেইবাবে মই কৈ দিলোঁ আপোনালোকক যে অনিৰ্দিষ্ট কাললৈকে মাতবোল বন্ধ থাকিব আমাৰ দুইজনৰে আৰু এতিয়ালৈকে মাতবোল হোৱা নাই 1টা বজাৰ পৰা 4টা বাজিছে এতিয়ালৈকে মই 4 ঘণ্টা অতিক্ৰম কৰা হৈ গ'ল আমাৰ মাতবোল নোহোৱাকৈ আৰু ডাক্তৰে আৰু কেইটামান কথা মানি ল'ব দিছে যদি দাঁতৰ পৰা কিবা কাৰণত তেজ ওলায় বা কিবা কাৰণত আকৌ বিষটো অনুভৱ হয় তেতিয়া এনেকুৱা ধৰণৰ আইচক্ৰীম বা কিবা ঠাণ্ডাজাতীয় বস্তু খাব দিছে দিনত ভাত খোৱাৰ সময়তে পনীয়া বস্তু খাব দিছে যিহেতু আমাৰ অসমীয়াত এটা কথা আছে দাঁত বিষ চকু বিষ কাণ বিষ নখ বিষ পেট বিষ এইকেইটা কেতিয়াও সহ্য কৰিব নোৱাৰে অৱশ্যে হয় যদি আমাৰ কেতিয়াবা দাঁত বিষায় বা পেট বিষায় বা চকু বা কাণ এইবোৰ বিষায় আমি একেবাৰে সহ্য কৰিব নোৱাৰোঁ এইকেইটা মুখ্য বিষ বুলি ক'লেও ভুল নহ'ব সেইবাবে যিহেতু ডাক্তৰে মানি চলিবলৈ দিছে কথা বতৰা নাপাতাকে আৰু পনীয়া বস্তু খাবলৈ তেওঁ যিটো মানিব দিছে সেইবাবে আমি মানিব লগা হৈছে আৰু কথা বতৰা নাপাতাকৈ চাওঁ দিন চলিব পাৰোঁ আৰু এতিয়া ভালেই হৈছে মাতবোল নোহোৱাৰ কাৰণে কিয়নো এতিয়া মোৰ ৰাজত্ব যদি মই কিবা এটা ভুল কৰিলোঁ তেওঁ মোক উল্টাই একো এটা ক'ব নোৱাৰিব বা মই যিমান যি কৰি নাথাকিলেও একো ক'ব নোৱাৰিব অৱশ্যে এনেকুৱা এটা দিন আশা কৰে সকলোৱে নিজৰ ৰাজত্ব চলাবলৈ নহয় জানো ধেমালি কৰিছোঁ কিন্তু কথা বতৰা নাপাতাকৈ এটা ৰুমত এনেকৈ থকাটো সম্ভৱ নহয় যদিও মানি চলিব লাগিব আমি চাওঁ কেনেকৈ পেলাই নিজৰ কথা বতৰা চলাই নিব পাৰোঁ লিখি দিব লাগিব যে মোক এইটো প্ৰয়োজন হৈছে আনি দিয়া তেনেকৈ চলি যাম ইংগিতত আৰু এতিয়া ব'লক চাওঁ তেওঁ কি কৰি আছে চাওঁগৈ আৰু আজি বহুত বেছি গৰম পৰিছে যিহেতু এইকেইদিন বৰষুণ দি আছে আৰু এই দুদিন হঠাৎ ৰ'দ দিয়াৰ কাৰণে মানুহে গৰমটো সহ্য কৰিব পৰা নাই এয়া প্ৰায় আবেলি হওঁ হৈছে আৰু আমাৰ ইয়াত ব'লক যাওঁ কি কৰিছে চাই লওঁগৈ যদি গালি পাৰে কৈ আছোঁ দেখাই আছোঁ আৰু দেখিছেনে ৰেণিকি
অকণমানকৈ দেখাইছোঁ, সম্পূৰ্ণকৈ দেখুওৱা নাই, ব্যস্ত হৈ আছে কিহবাত। দিবহে কালি মোক। সিমানখিনি আৰু বৰ বেছি নকওঁ, বহুত বেছি দীঘলীয়া হৈ যাব নহ'লে ভিডিঅ'টো। আৰু আজি আপোনালোকে কি দেখা পালে মোৰ ভিডিঅ'টোত, দুটা ৰেচিপি দেখা পালে ধুনীয়া, আৰু অকণমান মন্দিৰ গ'লোঁ, সেয়া দেখালোঁ। আৰু একো দেখাবলগীয়া নাই, যিহেতু এইকেইদিন বেমাৰৰ কাৰণে বৰ বেছি ভিডিঅ' চিডিঅ' বনাব পৰা নাই, তেওঁ অসুস্থতাৰ কাৰণে, সেইবাবে। আৰু এতিয়া ভিডিঅ'টো সামৰি দিওঁ ইমানখিনিতে। তেতিয়াহ'লে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই নিৰ্মালি দেৱীবৰুৱাই আপোনালোক সকলোকে পুনৰবাৰ লগ পাইছোঁ। ঠিক আছে, তেতিয়াহ'লে আহিছোঁ আজিলৈ, ধন্যবাদ।